ইমান ধুনীয়াকৈ খোৱাৰ বাবে। আৰু এটা কোনফালে গ'লে তুমি অকণমান কিবা এটা কৈ দিয়া। কি ক'ম আৰু তোমালোকৰ ঘৰতে বিহু বুলি আহিলে মোৰ লগৰ এজন নয়ন বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিলে, খুব ভাল লাগিলে। সদায় এনেকৈ এসাঁজ খোৱালোঁ সিহঁতক। আমাৰ মোৰ লগত আৰু এজন বন্ধু আছে, এজন মাকুমৰ হয়। নমস্কাৰ, মোৰ ঘৰ মাকুম হয়, মাকুম বাৰীকুৰি। বৰ্তমান আমাৰ কুটুমৰ লগত এই কুটুমকো লগ পালোঁ, বহুত ধন্যবাদ থাকিল লগ পালোঁ। আৰু লগতে আমাৰ ইপি पार्थ घोष, ये घोष बाबू को मिला है तो इसको भी बहुत अच्छा लगा। तो मैं यहाँ नयन के साथ हूँ, जिसने मुझे इनवाइट किया है मोरान बिहू दिखाने के लिए। और आगे फिर देखते हैं मोरान बिहू, हम लोग मोरान बिहू देखते हैं। और मैं कौन हूँ ये बात मैं आपको कल बताता हूँ। तो ये हम अभी पकड़ रहे हैं মই ধুনীয়াকৈ। আৰু আপোনালোকৰ বোকা বহুত হৈছে ইয়াত, হ'লেও মানুহ ইমান মানুহ চাওক আপোনালোকে, মানুহ যথেষ্ট মানুহ হৈ আছে ইয়াত, মানুহ নধৰা হৈ আছে। তো এতিয়া বোকা ইমান হৈছে। ইমানে মানুহ হৈ গৈছে আপোনাৰ ক'ব নোৱাৰিছে এতিয়া, প্ৰায় 1000ৰ ওপৰত মানুহ হৈছে আপোনালোকে চাওক। আৰু মই বিশেষকৈ ভিতৰত সোমোৱা নাই, মই ৰাতি ঢুকি পালোঁ, বেছি পিন্ধা নাই, নিপিন্ধাৰ কাৰণে। আৰু বৰষুণ আহিছে, হ'লেও মানুহবোৰ বৰষুণ আহিলেও মানুহে বিহু যিটো ফূৰ্তি কৰি আছে, তো এয়া আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতি বিহুত আমি লগ পালোঁ আমাৰ ককা এজন দেই, তো মানুহেতো বহুত হৈছে। মই আজি এনেকুৱা অৱস্থাত আহিলোঁ, এতিয়া নিজকে বেয়া লাগিছে, কিন্তু মই কিছু পৰিস্থিতিৰ সাপেক্ষে মই এনেকুৱা হ'বলগীয়া হ'ল। আৰু সেইকাৰণে আজি মই ধুতি কিনিব নোৱাৰিলোঁ। কেতিয়া পালেহি? ৰাতিপুৱা এনেকৈ হয়, এইটোৱে ৰাতিপুৱা মৰাণৰ এনেকৈ চলি থাকে, ভৱিষ্যতে চলি থাকিব। এতিয়া আমি লগ পালোঁ, মই ভাস্কৰ দাক লগ পালোঁ। আৰু ভাস্কৰ দাক দুটামান কথা কওঁ আপোনালোকক, জনাব বিহু লগ কেনেকুৱা লাগিছে। সঁচাকৈ আমাৰ গৌৰৱৰ বিষয়, আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে সঁচাই আমাৰ গৌৰৱৰ বিষয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা একমাত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী আমাৰ মৰাণ জনগোষ্ঠী সঁচাকৈ ৰাতি বিহু আজি আমাৰ কৰ্মপথাৰত হৈ আছে। খুব এটা সুন্দৰ পৰিৱেশ, ভাল লগা পৰিৱেশ। আৰু এই ৰাতি বিহু সঁচাকৈ আমাৰ মৰাণ জাতিৰ এটা গৌৰৱ, ক'ব গ'লে আমাৰ অসমীয়াৰ গৌৰৱ। আৰু মানিবলগীয়া আমাৰ জাতিটোৰ সঁচাকৈ আমাৰ বিশ্ব দৰবাৰত প্ৰতিস্থাপিত হৈছে লাহেকৈ। এই ৰাতি বিহুৰ বাবে বিখ্যাত হৈ পৰিছে আৰু ইয়াৰ ইমানেই প্ৰচাৰ হৈছে, সঁচাই মানিবলগীয়া। বিভিন্ন দিশত আপোনালোকে দেখিছে, চাইছে, ছ'চিয়েল মিডিয়াৰ পৰা অন্যান্য দিশতো চাইছে যে গম পাইছে ৰাতি বিহুৰ বিষয়ে। সঁচাকৈ আমাৰ অতীতৰ পৰা চলি অহা এই ৰাতি বিহু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলৰ এটা মানে ক'ব গ'লে আমাৰ তেজে প্ৰাণে ভাহি উঠা এটা মানে এটা ডাঙৰ এটা সম্পদ এই ৰাতি বিহুখন। ধন্যবাদ ভাস্কৰ দা। আৰু এই নাচনী চাওক, এইফালে নাচনী একদম পূৰা নাচি আছে, নাচি আছে। আৰু ল'ৰাবোৰে গাই আছে নাচনীৰ মাজত। আমাৰ নাচনী এজনী লগ পালোঁ, চিনাকি নাচনী। বিহুসকল আমি এক পৰ্যায়ৰ লগে লগে ৰাতি বিহুৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰি গতিকে সেই মুহূৰ্তলৈকে আমাৰ নাচনীসকলক বিহুসকলক সহযোগিতা আগবঢ়াই দিবৰ কাৰণে আমি আবেদন জনাইছোঁ।
নৃত্য সমিতিৰ বিষয়ববীয়াসকলক আমাৰ নাচনীসকলৰ কাৰণে বিহুৰ কাৰণে খোৱা পানী যোগান ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এটা বৃহৎ কাৰ্যসূচী ৰাইজৰ সহযোগিতা অবিহনে সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কথা। তাৰ প্ৰতি ৰাতিবোৰ এটা গৰিমা আছে, সেই গৰিমাটো অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত উপস্থিত প্ৰত্যেকগৰাকী অভিভাৱক বিহু অভিভাৱকে সকলোৱে নিশ্চয়কৈ দায়িত্ব আছে বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি উপস্থিত সকলোকে ৰাতিপুৱা হাতত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা দিয়াৰ পৰামৰ্শ কাৰ্য গ্ৰহণ কৰিছে। অসমৰ সংগঠনটোক প্ৰচাৰ কৰিছে দক্ষিণাঞ্চলৰ নৰম জনগোষ্ঠীৰ ঐতিহ্যপূৰ্ণ কলাকৃষ্টিৰ মহিমামণ্ডিত এটা জাতি। মৰাণ জনজাতিৰ অন্যতম কৃষ্টি সম্ভাৰ ৰাতি বিহু। ৰাতি বিহুখিনি আমাৰ গ্ৰামাঞ্চলত পূৰ্বতে হাতীৰ হাত পাতি গাই গাই শেষ কৰিছিল। অন্যান্য বহু কাৰণে হাতীৰ হাত পাতি অনুষ্ঠিত কৰাৰ পৰা অসম্ভৱ কথা। গতিকে আমি लकड़ी जो है ना হ'লেও साक्सों में गाड़ी बोलते हैं, तो लकड़ी अभी बजा रहे हैं ना, আৰু ৰাতি বিহু तो हम लोग साक्सों में गाड़ी बोलते हैं। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থলী হিচাপে আগবঢ়াই নিবৰ কাৰণে 2012 চনত আনুষ্ঠানিকভাৱে কাকপথাৰ ৰাতি বিহু উদযাপন কৰা হৈছিল। আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু আনুষ্ঠানিক কাৰ্যসূচীত ৰাতি বিহুৰ সকলো পৰম্পৰা উপস্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আহি পৰে। যথেষ্ট নীতিগতভাৱে পৰিষ্কাৰভাৱে নীতিৰে নাচৰ খেলুৱৈ উপস্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ये जो घर आप लोग देख रहे हैं इसको बिहू घर बोलते हैं। तो बिहू घर में जैसे दो पार्ट होते हैं, आप लोग देख रहे हैं यहाँ पे एक तो लड़की के लिए और एक तो लड़का के लिए सेपरेट किया जाता है। यहाँ पे 3 पोस्ट है, ये तो 3 पोस्ट है। ইতিমধ্যে আমাৰ মাজত প্ৰদান কৰা কেইগৰাকীমান সন্মানীয় অতিথি আমি চিনাকি দাঙি ধৰিব বিচাৰিছোঁ। গতিকে আমাৰ কৰ্মকৰ্তাসকলক সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। ट्रेडिशनल नियम है, नियम के हिसाब से लड़की का जो हिस्सा है उस हिसाब से একাদশ থাকি কাকপথাৰ ৰাতি বিহু एरिया में नहीं जाता উপভোগ কৰিবলৈ মানে আহিছে আমাৰ সকলো আদৰণি শ্ৰদ্ধাৰ लड़की का एरिया में ही रहता है। যিহেতু ববী শৰ্মা বৰুৱা বাইদেউ ৰজত কমল প্ৰতাপক। जो अपना एरिया है গতিকে আজি আমি তেখেতক পাই বিশেষ সুখী হৈছোঁ। एक्चुअली जो ट्रेडिशनल এই আপোনালোকে আমাৰ তৰফৰ পৰা ৰাতি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা এখনি মৰাণ ফাৰ্ম গামোচা আমি তেখেতক ट्रेडिशनली हम আদৰণি জনাব বিচাৰিছোঁ। এয়া হয়তো ববী শৰ্মা বৰুৱা বাইদেউ ৰজত কমল প্ৰতাপক। গতিকে এখনি মৰাণ ফাৰ্ম গামোচা आजकल जो আমি তেখেতক आसाम टाइप ৰাতি বিহু ঠেলিলৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে আমাৰ কাকপথাৰে অতি উজ্জ্বল প্ৰতিভা অভিনয় সংগীত আদিকে প্ৰতিটো দিশে তেখেতৰ দক্ষতাৰে এই যাত্ৰাটোত সহযোগিতা আগবঢ়োৱা আমাৰ মৰমৰ ভাইটি
पार्थ महंत আছে अच्छा लग रहा है, चीजें देख रहा हूँ। पार्थ महंत तो ये आप बिहू का और दूसरे गाड़ी में देखा था इसके बारे में जो हम लोग का बिहू है, हाँ तो मॉडर्न जो राठी बिहू है, तो आपको कैसा लग रहा है? मतलब इसका डिफरेंट आपको क्या मिल रहा है? बढ़िया है। और शायद अब मुझे पता नहीं आसाम का सबसे बड़ा बिहू है या है आप यहाँ पे घुमाए हैं, तो आप किसी ने तो आपको पूछ रहा था होगा बिहू के बारे में, हम लोग का बिहू के बारे में, तो उन्होंने क्या क्या बोला है? उन्होंने बहुत अच्छी जानकारी दी एंड आई शैल रिपीट इट। बैठ के आराम से जब शोर ना हो, क्योंकि यहाँ पे तो आधी बातें सुनाई नहीं दे रही, पर इन्होंने काफ़ी जानकारी दी। कैसे ड्रेस कोड अलग है, ड्रेस कोड इज़ डिफरेंट। जैसे रात्रि बिहू इज़ यूनिक फीचर, सिर्फ मोरॉन ट्राइब में नहीं मिलेगा। मोरॉन ट्राइब, सॉरी मैं प्रोनाउंसिएशन उसका है। हाँ, तो एक ये चीज़ें बताई इन्होंने। दूसरी चीज़ बताई इनके स्टाइल में ये है बेसिकली मेल प्ले द म्यूजिक एंड वुमेन যথেষ্ট অসুবিধা হৈছে গতিকে ভাৰতৰ ৰাইজক बाद में इसका डिस्टर्ब हो रही है। আমি জনাইছোঁ ठीक है, तो अभी आप लोग थोड़ा और बिहू देखते हैं, उसके बाद हम लोग बातचीत करेंगे। পূৰ্বৱৰ্তী আপোনালোকে ব্যৱস্থাৰ জৰিয়তে গতিশীলতাৰ বাবে আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। স্বেচ্ছাসেৱকসকলক বিচাৰিছোঁ, অভিজ্ঞসকলক বিচাৰিছোঁ, যিহেতু আমাৰ মঞ্চ মণ্ডপত একেবাৰে মানুহৰ সমাগম বেছি হৈছে, গতিকে অতিথিসকল অসুবিধা হৈছে। গতিকে আমি সকলো ৰাইজক মঞ্চ মণ্ডপৰ সন্মুখৰ পৰা আঁতৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মঞ্চ মণ্ডপৰ সন্মুখৰ পৰা আঁতৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিহু শেষ হ'বলৈ হ'লগৈ আৰু এতিয়া আমাৰ আহোঁতে অকণমান দেৰি হৈ গ'ল, আৰু যিজন মই মানুহক লৈ আহিছোঁ তেখেতক লৈ অহাৰ কাৰণে অকণমান দেৰি হৈ গ'ল। তেখেতক তিনিচুকীয়াৰ পৰা আনিবলৈ যাবলৈ